guys, welcome back to my channel. So আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিলোঁ ৰাস্তাৰ মাজেৰে কাৰণ সডন প্লেনিং হৈ গ'ল যে কিবা ল'ব আছে বস্তু কিবা কিবি তো দেখাও আপোনালোকক কেনেকৈ কি শ্বপিংটো কৰোঁ আমি কৰিব নাই তাৰ প্ৰিণ্টটো ভাল লাগে মোৰ মোবাইল লৈ পেলাই পলাই গৈছে এজনে চ' মই ব্লগটো খালি অলপ টাইমৰ কাৰণে ৰখাইছিলোঁ হে আৰু লগালগ সিহঁতে কি কৰিছে ল'ৰা এজনে আহিছে লৈছে আৰু গুচি গৈছে তাৰপিছত চিউৰি গৈছে চিউৰি কাষৰ হোৱাৰ পিছত মই আৰু এনেকৈ চ' এইটোৱে আৰু চ' আপোনালোকক মই এতিয়া অনুৰোধ কৰিম যে যেতিয়াও বাহিৰত যায় ক'ৰবাত তাতে মানে এনেকৈ বেছি হেৰি চাই ক্ৰাউড চাই আপোনালোকে মোবাইলটো খুব ভালকৈ ৰাখিব লখৰা বজাৰত যাই পেলাই মোৰ চেণ্ডেল কিনিব আছে চেণ্ডেলটো কিনিলোঁ চ' তাৰপিছত খাই বৈ ঘৰলৈ ৰাওনা হ'ম আৰু আহিব লাহে লাহে চাই থাকক তো ইয়াতে গাখীৰ ল'লোহি তাৰপাছত আমি যাওঁ চেণ্ডেল কিনিবৰ কাৰণে চ' ইয়াত চাওক ইয়াৰ কালেকশ্যন চ' ইয়াতে আকৌ পাম্পছৰ কালেকশ্যন জোতা আছে চ' মই মোৰ পচন্দৰ চেণ্ডেল নাপালোঁ একো নাই কালি আকৌ যাম চাব মোৰ লগৰটোৰ লগত চ' তেতিয়া যদি পাওঁ আৰু পাম আৰু এতিয়া নাই ইয়াতে কিবা এটা খাইলোঁ বহুত ভোক লাগিছে ইমান টাইমৰ পৰা ফাইনেলি মই আহি পালোহি আৰু ইমান গৰম মানে মই
কাপোৰ ল'ম মানে কিবা ল'ম নে কি কৰিম মানে এনেকুৱা মানে হৈ গৈছে চিটুৱেশ্যন চ' আহিলোঁ আৰু মই আজি আপোনালোক যে কৈছিলোঁ চুৰি কেছটো চ' মই আগত অলপ ফ্ৰেছ হৈলোঁ ফ্ৰেছ হোৱাৰ পিছত আপোনালোকক কওঁ কাহিনীটো কেনেকৈ কি হ'লে কেনেকৈ কি তো মই আপোনালোক ফ্ৰেছ হৈ পেলাই মই আহি পেলাই কৈ আছোঁ চাই থাকক চ' ইয়াতে গা পা ধুই আহিলোঁ মই মানে ইমান গৰম লাগিছে মই ইয়াতে গাটো মুচিম মোৰ সেইটোও নাই হোৱা থাক এনেকৈ থাকক নিজে নিজে হৈ যাব গাঁৱতে চ' এতিয়া মই কওঁ যে কাহিনীটো কি হৈছিলে একচুৱেল তো আমি আছিলোঁ চব্জি কিনি আছিলোঁ তেতিয়া মানে হৈ গৈছিলে আমাৰ বজাৰ তো আমি চব্জি কিনি থাকোঁতে কি হৈছে পটককৈ পিছফালৰ পৰা চিঞৰিছে আৰু এটা মাইকীয়ে তাৰপিছত কৈ আছে যেনেকুৱা মানে চিঞৰি আছে তো আমি ভাবিও নাই ফাৰ্ষ্ট অফ অল হৈছে কি তাৰপিছত অলপ পিছতে লগৰ তাৰ পৰা এটা ল'ৰা পূৰা একদম স্পীডত পাছ হৈছে তাৰপিছতে ভাবিছোঁ কিবা এটা চুৰি কেছ এনেকুৱা কিবা তাৰপিছত যোৱাতে এনেকুৱা চিঞৰিছে যে এনেকৈ চোৰ বুলি তো আৰু মোবাইল চিল কৰিছিলে ল'ৰাটো চ' তেতিয়া লাষ্টত চাইকেল চাব ধৰিছে তেতিয়া আণ্টিটো আকৌ ঘূৰি আহিছে চাইছোঁ চ' আণ্টিটোক আকৌ ঘূৰি অহা চ' এনেকুৱাই চ' মানে এইবোৰ চাই পেলাই মোৰ ভৰি চৰি কপি গৈছে যদি মোৰ লগত এনেকুৱা হ'ল হয় কাৰণ মইতো এতিয়া শ্বুট কৰি আছিলোঁ ন এট এ টাইম চ' যদি মোৰ লগত হ'লে হয় এনেকুৱা চ' মানে ভগৱানৰ মানে কৃপা আৰু যে মোৰ লগত নহ'লে এনেকুৱা কজ মই মোবাইলটো কিনিছোঁহে খালি 1 মাহ হৈছে মোৰ চ' যদি এনেকৈ লৈ গ'লে হয় অভিয়াছলি বহুত বেয়া লাগিলে হয় মোৰ আৰু চান্সটো বেছি আছিলে কাৰণ মই তেতিয়া শ্বুট কৰি আছিলোঁ মই জাষ্ট এনেকৈ নমাইছোঁহে মোবাইলটো চ' এনেকৈ ভয় লাগিছে মোৰো আৰু এইবোৰ কেছত কি হৈছে আমাৰ ভালকৈ শ্বপিঙো নাই হোৱা কাৰণ অভিয়াছলি মানে ভয় লাগি আছিলে ন কিবা নেকি মই আৰু মানে মোবাইলটো এনেকৈ টাইটকৈ ধৰি লৈছোঁ আৰু নাই এতিয়া যে মোৰ নেখালে মোৰ চ' এইটো আকৌ যাম আকৌ শ্বপিং কৰিম কাৰণ নহ'ল আজি শ্বপিংটো চ' আকৌ কৰিম চাগৈ ফ্ৰেণ্ডৰ লগত কৰিম আকৌ চ' সেইটো ব্লগটো মই আপোনালোকক আনিম এইটো মানে এইটো শ্বপিং ব্লগ নাথাকিলে আৰু এইটো বেলেগ টাইপ ব্লগ হৈ গ'লে চ' একো নাই চাওঁ কাটিয়ে আপোনালোকে তাৰপিছত নেক্সট টাইম যদি মই ভালকৈ শ্বপিং কৰিম তেতিয়া আপোনালোকক দেখাম মই ভালকৈ চ' যদি ভিডিঅ'টো ভাল পালে কি ভাল পাব আৰু এনেকৈ কেছ এটা হৈ গ'ল আৰু চ' যদি ভাল পালে ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব চ' থেংক ইউ আজিৰ কাৰণে ইমানে টাটা